মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আকৌ আহিছোঁ প্ৰথম শ্ৰেণীৰ ঝংকাৰ কিতাপখনৰ অধ্যায় ৫ খিচিৰিৰ সোৱাদ পাঠটোলৈ। আজি সাপ্তাহিক পৰিকল্পনা অনুসৰি আজি তৃতীয় দিন। তৃতীয় দিনৰ কাৰ্য হিচাপে আছে আজি আমাৰ সাধু কথা। মই আজি তোমালোকক এটা সাধু কম। সাধু ঈশ্বৰৰ সৃষ্টি। ৰঙা আছিল ফুলৰ বেপাৰী। চুবুৰীয়া এখন গাঁৱৰ মেলালৈ তেওঁ ফুল বিক্ৰী কৰিবলৈ গৈছিল। ফুলবোৰ বিক্ৰী কৰি খোজকাঢ়ি আহোঁতে তেওঁ বৰ গৰম অনুভৱ কৰিছিল। তেওঁ বৰ ভাগৰ লাগিছিল আৰু জিৰণি ল'বৰ বাবে অকণমান ঠাই বিচাৰি আছিল। বাটত তেওঁ দেখিলে যে মাটিত থকা লতাডালত বহুতো ৰঙালাও লাগি আছে। তেওঁ ভাবিলে যে লতাডাল ইমান ক্ষীণ আৰু ৰঙালাওবোৰ ইমান ডাঙৰ। তেওঁ ডিমৰু গছ এজোপাৰ ওচৰ পালেহি। এই বটগছৰ দৰে মজবুত গছত ৰঙালাও কিয় নালাগে, তেওঁ ভাবিলে। ভগৱান অধিক চিন্তাশীল হ'ব লাগিছিল। অৱশেষত তেওঁ সেই ছায়াময় ডিমৰু গছজোপাৰ তলত জিৰণি লোৱাৰ সিদ্ধান্ত ল'লে। গছজোপাৰ তলত বহি তেওঁ দেখিলে যে গছজোপাৰ ওপৰত সৰু সৰু ডিমৰুবোৰ লাগিছে। তেওঁ ভাবিলে, ইমান ডাঙৰ গছ আৰু ইমান সৰু সৰু ফল, কি লাজৰ কথা। ঠিক তেতিয়াই তাৰ মূৰত এটা ডিমৰুৰ ফল পৰিল। তেওঁ স্তম্ভিত হৈ পৰিল, ভগৱানক ধন্যবাদ দিলে আৰু ক'লে, এই গছজোপাৰ যদি ৰঙালাওৰ দৰে ডাঙৰ ডাঙৰ ফল থাকিলহেঁতেন তেন্তে মই বেয়াকৈ আঘাত পালোহেঁতেন। ঈশ্বৰে নিশ্চয় নিজৰ সৃষ্টিৰ ওপৰত বহুত চিন্তা কৰিছে। তেওঁ কথাটো উপলব্ধি কৰিলে। ভাল লাগিছেনে সাধুটো? এতিয়া আহিছোঁ পাঠ্যপুথিৰ পৃষ্ঠা ৬৯। ইয়াত আছে শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা। সফল, সফল, সহজ, সজা, সৰল, সখী, সকাম, সমান। ইয়াত আছে প্ৰথম ধ্বনি হৈছে স। সফল, সহজ, সজা, সৰল, সখী, সকাম, সমান। ইয়াত আছে ফ। প্ৰথম ধ্বনি হৈছে ফ। ফল, ফণী, ফকীৰ, ফটা, ফচল, ফৰিং, ফৰকাল। ইয়াত আছে ঐ। ঐকিক, ঐহিক, ঐৰাৱত, ঐহিক। তাৰ পাছত আছে দন্তীয় স, ফ আৰু ঐ আখৰবোৰ বাছি উলিয়াওঁ আহা। দন্তীয় স বাছি উলিয়াব লাগিব। ইয়াত ক'ত ক'ত দন্তীয় স আছে? দন্তীয় স ইয়াত আছে সভা, দন্তীয় স, সকাম, দন্তীয় স, মানস ইয়াৰ শেষত আছে দন্তীয় স, সকাহ দন্তীয় স আগত আছে, অসম মাজত আছে দন্তীয় স, পায়স ইয়াৰ শেষত আছে। ইয়াত আছে ফ। ফত আছে ফচল, ফকৰা, ফণী, ফ আছে ইয়াত। ইয়াতো মাজত আগত আছিল, ইয়াতো আগত আছিল। কফন ইয়াত মাজত আছে। বৰফ ফ শেষত আছে। মফচল ইয়াত এই ফ। ঐ, ঐৰাৱত, ঐকিক, ঐহিক। ইয়াত প্ৰথমতেই ঐ আছে। ঐৰাৱত, ঐকিক, ঐহিক। তাৰ পাছত আছে লিখোঁ আশা। আমি ইতিমধ্যে দন্তীয় স আগতেও লিখিছিলোঁ। ইয়াত দন্তীয় স লিখিব লাগিব। ফ এইটো ইয়াত ফ লিখিব লাগিব। ঐ ইয়াত আৰু ইয়াত ঐ লিখিব লাগিব। এতিয়া কাৰ্যপত্ৰৰ ৩ নম্বৰ দিনত আছে ঐ। ঐ আছে। কাৰ্য নং ৯ত আছে ঐ আখৰবোৰত ঘেৰ দিওঁ আহা। ইয়াত য'ত ঐ আখৰটো আছে তাত এনেকৈ ঘেৰ দিব লাগিব, এনেকৈ ঘেৰ দিব লাগিব। ঐ ক'ত আছে? ইয়াত এনেকৈ
ঘেৰ দিব লাগিব। ঐ বিচাৰি উলিয়াই লৈ ঘেৰ দিব লাগিব। কাৰ্য নং 10 পঢ়ো আশা। মকৰা ঐ মকৰা তই বৰ অকৰা। মকৰা ঐ মকৰা তই বৰ অকৰা। কাৰ্য নং 11 ঐ আখৰটো লিখোঁ আশা। ঐ আখৰটো ইয়াত এনেকৈ ওপৰে ওপৰে লিখিব লাগিব। এনেকৈ ইয়াতো লিখিব লাগিব। ঐ আখৰটো মই এবাৰ লিখি দিছোঁ। ঐ হৈছেনে? ঐ আখৰটো এনেকৈ এনেকৈ এইটো দিব লাগিব। ঐ হৈছে। তাৰপাছত আহিছোঁ কাৰ্য নং 12 বাওঁফালে থকা আখৰটো সোঁফালৰ খালী ঠাইত লিখি শব্দবোৰ পঢ়ো আশা। ইয়াত ঐ আখৰটো দিছে, ঐ লিখি দিছে ঐকিক। ইয়াত ঐ লিখিব লাগিব ঐনিতম। তাৰপাছত ইয়াত আছে আ, ইয়াত আ লিখিব লাগিব আম আম। ইয়াত আ লিখিলে কি হ'ব? আজি। ঐকিক ঐনিতম ইয়াত লিখি ল'বা দেই, ঐ লিখি ল'বা। আম ইয়াত আ লিখি লিখিব আজি। এতিয়া আহিছোঁ মৌচাক কিতাপখনৰ পৰা সৰব পঠন। বুধিয়ক শিয়াল। এখন হাবিত এটা শিয়াল আছিল। সি অনাই বনাই গোটেই হাবিখনত আহাৰ বিচাৰি ঘূৰি ফুৰিবলৈ ধৰিলে। ঘূৰি ফুৰোঁতে তাৰ বৰ ভাগৰো লাগিছিল। শেষত সি এজোপা আঙুৰ গছ দেখিলে। আঙুৰ গছজোপাত থোপা থোপে আঙুৰ লাগি আছিল। আঙুৰবোৰ দেখা পাই শিয়ালৰ বৰ ভোক লাগিল। সি ভাবিলে আঙুৰবোৰ নিশ্চয় বৰ মিঠা। সি আঙুৰবোৰ ছিঙিবলৈ চেষ্টা কৰিলে। আঙুৰৰ গছজোপা বৰ ওখ আছিল, কিন্তু সি আঙুৰবোৰ বৰ ঔষধ থকা বাবে ঢুকি পোৱা নাছিল। শিয়ালে বাৰে বাৰে চেষ্টা কৰিও আঙুৰবোৰ ছিঙিবও নোৱাৰিলে, খাবও নোৱাৰিলে। সি শেষত এটা বুদ্ধি উলিয়ালে। সি তাৰ লগৰীয়াবোৰক মাতি আনিলে। সিহঁতে এটাৰ পিঠিত এটা উঠি আঙুৰবোৰ ছিঙি আনি সমানে ভগাই খালে। আজিৰ ভিডিঅ'টো এইখিনিয়ে।